বিবাহ আৰু বৈবাহিক জীৱন 2024 বৰ্ষত এপ্ৰিল মে অক্টোবৰ আৰু নৱেম্বৰ মাহত বিবাহ উপযুক্তসকলৰ বিবাহৰ যোগ দেখা যায়। বছৰৰ শেষ ভাগত প্ৰেমিকসকলে বিয়াৰ প্ৰস্তাৱ ল'লে শুভফল লাভ কৰিব। 2024ত বৃহস্পতিয়ে আপোনাৰ প্ৰেম জীৱনৰ ভাৰসাম্যতা ৰক্ষা কৰিব। ফেব্ৰুৱাৰীৰ শেষ ভাগৰ পৰা এপ্ৰিললৈকে সময়ছোৱা প্ৰেম জীৱনত সুখ শান্তি বৰ্তি থাকিব। আপোনাৰ পঞ্চম গৃহত শনিৰ দৃষ্টিৰ ফলস্বৰূপে আপোনাৰ প্ৰেম জীৱনলৈ কিছু সমস্যা আহিব পাৰে, কিন্তু বৰ্ষটোৰ প্ৰথম ভাগ ভাল হ'ব কাৰণ বৃহস্পতি পঞ্চম গৃহত বিৰাজমান হৈ থাকিব। নৱেম্বৰ আৰু ডিচেম্বৰ মাহ মধ্যমীয়া হ'ব। প্ৰেম আৰু বৈবাহিক জীৱন সুমধুৰ কৰিবলৈ এই বৰ্ষত আপুনি শনিবাৰে মাহত অতি কমেও এবাৰ শনি মন্দিৰৰ দৰ্শন কৰা আপোনাৰ বাবে লাভদায়ক হ'ব। চাকৰি আৰু কৰ্মক্ষেত্ৰ 2024 বৰ্ষটো সম্পূৰ্ণ উত্থান পতনেৰে ভৰা হ'ব। এপ্ৰিলৰ পৰা আগষ্ট মাহৰ ভিতৰত আপুনি আন চাকৰি বিচাৰিব পাৰে। ছেপ্টেম্বৰ মাহটো কেৰিয়াৰৰ দিশৰ পৰা যথেষ্ট লাভজনক হ'ব। এই সময়খিনি আপুনি আকস্মিকভাৱে কোনো পদোন্নতি লাভ কৰিব পাৰে। নৱেম্বৰ আৰু ডিচেম্বৰ মাহ ভালেই যাব। চাকৰি প্ৰত্যাশী জাতক জাতিকাৰ বাবে এই বৰ্ষ অত্যন্তই শুভ হ'ব। নতুন চাকৰি প্ৰাপ্তিৰ বাবে আদিত্যৰ হৃদয়ম স্ৰোত পাঠ কৰিব। কৰ্মক্ষেত্ৰত কিবা জটিলতা পৰিলক্ষিত হ'লে বৃহস্পতিবাৰে কোনো শিক্ষাৰ্থীক পঢ়া শুনাৰ লগত জড়িত সামগ্ৰী বিতৰণ কৰক। শিক্ষা 2024 বৰ্ষত আপোনাৰ বুদ্ধিমত্তা বৃদ্ধি পাব। পঞ্চম গৃহত শনিৰ প্ৰভাৱে আপোনাৰ অধ্যয়নলৈ কিছু সমস্যা আনিব পাৰে, কিন্তু লাহে লাহে সকলোখিনি ভাললৈ আহিব। আগষ্ট আৰু অক্টোবৰ মাহৰ ভিতৰৰ সময়খিনি সমস্যাপূৰ্ণ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে বছৰটোৰ আৰম্ভণিতে সফলতা অৰ্জন কৰিব। জানুৱাৰী, মে' আৰু জুন মাহত কোনো পৰীক্ষা থাকিলে আপুনি তাত কৃতকাৰ্যতা অৰ্জন কৰাৰ অধিক সম্ভাৱনা আছে। বাকীকেইটা মাহত আপুনি কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব পাৰিব। বিদেশলৈ যাবলৈ লক্ষ্য কৰি থকা শিক্ষাৰ্থীসকলে জুনৰ পৰা জুলাই মাহৰ ভিতৰত সফলতা লাভ কৰিব। কিতাপ তথা লাগতিয়াল পঠন সামগ্ৰী কোনোবা আগ্ৰহী ব্যক্তি যেনে ছাত্ৰ, গৱেষক ইত্যাদিক উপহাৰ হিচাপে দিলে শিক্ষাৰ ক্ষেত্ৰত থকা বিভিন্ন বাধা দূৰ হ'ব। ধন সম্পদ আৰু টকা পইচা মে' মাহৰ আৰম্ভণিত বৃহস্পতি ষষ্ঠ গৃহত পৰিবহন কৰিব, তেতিয়া আপোনাৰ ব্যয় বৃদ্ধি হ'ব। এই বৰ্ষত বিশেষকৈ বৰ্ষৰ আৰম্ভণিতে আপুনি নিজৰ আয় আৰু ব্যয়ৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগিব, অন্যথা সমস্যাৰ সৃষ্টি হ'ব পাৰে। ধনু ৰাশিৰ জাতকসকলে বৰ্ষৰ আৰম্ভণিতে কোনো ধৰণৰ ক্ৰয় নকৰাটো ভাল, কিন্তু ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ শেষলৈকে আপুনি কোনো ডাঙৰ সম্পত্তি ক্ৰয় কৰাত সফল হ'ব। যদিহে আপুনি বাহন ক্ৰয় কৰিবৰ বাবে ইচ্ছুক, তেনেহ'লে ইয়াৰ বাবে এপ্ৰিল মাহটো আটাইতকৈ উপযুক্ত হ'ব। আৰ্থিক স্থিতি ভাল কৰিবলৈ কেঁচা গোটা হালধি বোৱতী নদীত প্ৰবাহিত কৰক। পাৰিবাৰিক 2024 বৰ্ষটোৰ আৰম্ভণি কিছু দুৰ্বল হ'ব, কাৰণ তৃতীয় গৃহত শনিৰ উপস্থিতিয়ে সহোদৰৰ সৈতে সম্পৰ্কত মাজে সময়ে কিছু উত্থান পতন আনিব পাৰে। আপুনি কিছু ঘৰুৱা খৰচৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব, অন্যথা পৰিস্থিতি বেয়ালৈ যাব পাৰে। যেতিয়া মে' মাহৰ পিছত বৃহস্পতিয়ে আপোনাৰ ষষ্ঠ গৃহত পৰিবহন কৰিব, তেতিয়া পাৰিবাৰিক সম্পত্তিক লৈ বিবাদৰ সৃষ্টি হ'ব পাৰে। খোৱা বস্তু, পাতি, মিঠাই আৰু মুখ চাবলৈ ব্যৱহাৰ কৰা আইনা কোনোবা দুখীয়া অথবা প্ৰয়োজন থকা ব্যক্তিৰ মাজত বিতৰণ কৰক। এনে কৰিলে পাৰিবাৰিক জীৱন সুখ আৰু শান্তিৰে উপচি পৰিব। সন্তান থকা দম্পতীসকলে সন্তানৰ ফালৰ পৰা সুখ লাভ কৰিব। আপোনাৰ সন্তানে আপোনাক মানি চলিব। আপোনাৰ সন্তানে সুখ দুখে আপোনাৰ লগত থাকিব আৰু কেৰিয়াৰত তেওঁলোকৰ বিকাশ লাভ কৰিব। তেওঁলোকে শিক্ষাৰ্থী হিচাপেও প্ৰশংসা লাভ কৰিব। অক্টোবৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত তেওঁলোকে কোনো আঘাত পাব পাৰে। তেওঁলোকৰ খাদ্যৰ প্ৰতি চকু দিয়াৰ প্ৰয়োজন হ'ব। বেপাৰ বাণিজ্য 2024 বৰ্ষটোৰ আৰম্ভণি ব্যৱসায়ত জড়িত হৈ থকা ধনু ৰাশিৰ জাতকসকলৰ বাবে অনুকূল হ'ব। এই বৰ্ষত আপুনি এপ্ৰিল, আগষ্ট, নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ ভিতৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। বৰ্ষটোৰ মাজভাগত আপুনি কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে, যি আপোনাৰ ব্যৱসায়ৰ বিকাশৰ বাবে সহায়ক পৰিণত হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰাত ভাগ্যই আপোনাক যথেষ্ট সহায় কৰিব। অংশীদাৰী ব্যৱসায়ত কিছু জটিলতা আহিব পাৰে। ব্যৱসায়ত উন্নতি সাধন কৰিবলৈ শিৱ মন্দিৰত গৈ ফলৰ গছ ৰোপণ কৰক আৰু বৃহস্পতিবাৰে উপবাস পালন কৰাটো আপোনাৰ বাবে মংগলজনক হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ ফালৰ পৰা এই বৰ্ষটো মধ্যমীয়া হ'ব। ৰাহু আৰু কেতুৰ অশুভ দৃষ্টিৰ বাবে বিভিন্ন স্বাস্থ্যৰ সমস্যাত আপুনি ভুগিব লাগিব। দুৰ্ঘটনাৰ যোগ দেখা যায় এই বৰ্ষত। বেমাৰত ধন ব্যয়ৰো যোগ আছে। স্বাস্থ্য ভালে ৰাখিবলৈ শিৱ মন্দিৰত 16টা সোমবাৰী ঘিউ চাকি জ্বলাব আৰু অনুগ্ৰহ কৰি আপোনাৰ পাকস্থলী আৰু পাচনৰ প্ৰতি যত্নৱৰ হওক, অন্যথাই ডাঙৰ বেমাৰত ভুগিব লাগিব পাৰে। 2024 বৰ্ষত ধনু ৰাশিৰ জাতকসকলৰ বাবে শুভ সংখ্যা হৈছে 3 আৰু 7, শুভ ৰং হৈছে হালধীয়া আৰু শুভ বাৰ বৃহস্পতিবাৰ।